সদায় সৰুৰ পৰাহে ডাঙৰ হয়, কথাটো মনত ৰাখিব। আৰু সেইকাৰণে সৰুৰ পৰা ডাঙৰ হয় মানে কাৰণ ক'লোঁ কি 100-200 পৰাহে 1000 টকা হয়গৈ। সেইকাৰণে চেষ্টা কৰি আছোঁ 100-200 ভিউজৰ পৰা কোনোবা দিনাখনি লাখ ভিউজো পাবগৈ পাৰে। সেইকাৰণে ৰখি যোৱা নাই, বনাই আছোঁ বৰ্তমান, চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰি যাম। মাত্ৰ আপোনালোকৰ সাহস লাগে, ছাপোৰ্ট লাগে। আৰু আজিকালি ক'ব বিচাৰিছোঁ কি ইয়াত মানে আমাৰ মানুহবিলাকে কোনোবা এজন মানুহ ওপৰলৈ উঠি যোৱাটো দেখিব নোৱাৰে, এইটো বেয়া কথা। বেলেগ জেগাত দেখিছোঁ বহুত সহায় কৰে ইজনে সিজনক, আমাৰ ইয়াত মানে এটা কমেণ্ট দিবলৈও বেয়া পায়, ভাল হওক বেয়া হওক, এটা লাইক কৰিবলৈও বেয়া পায়। বেয়া পালে কি হ'ব, বেয়া পালে আমিবোৰ কেনেকৈ আগুৱাই যাম? আমিতো কোনো বেয়া কাম কৰা নাই ন। সেইকাৰণে চেষ্টা কৰি আছোঁ, এদিনটো এদিন হ'মগৈ বুলি আশা ৰাখিছোঁ। বৰ্তমানটো সৰু হৈ আছোঁ, সৰু হৈ থাকোঁ বাৰু, এখোজ দুখোজকৈ আগুৱাই গৈ থাকিবলৈ চেষ্টা কৰি আছোঁ আৰু গৈ থাকিম বুলি ভাবিছোঁ। দেখা যাওক কিমান পাৰোঁ আগুৱাই যাবলৈ। সিমানকে কৈ আৰু অকণমান ক্লিপ আপোনালোকলৈ ঠেলি দিছোঁ।